নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু আজি আমাৰ ঘৰলৈ আলহী আহিছে। আলহী অহাৰ কাৰণে অলপ খানা বনাই পিনে আলহীক খুৱাম, সেইবোৰে আপোনালোকক দেখুৱাম। আৰু বেলেগকৈ দীঘল নকৰোঁ, ভিডিঅ'টো ছুটি হ'ব। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বন্ধু বান্ধৱীসকল। বোলো এয়া পাই গ'লোঁ ভাগিন ছোৱালী দুজনী। এতিয়া বাইকত উঠাই লৈ সিহঁতক ঘৰলৈ লৈ যাম। পাপা কি কৰিছে? পাপা এনেই আছে। অঁ, পাপা ইয়ালৈ আহোঁ বুলি নকয় নেকি আমাৰ ঘৰলৈ? পাপা বিজি, একদম পাপা বিজি। অঁ, ঠিকে হয়। ই মোৰ লগৰজন আহিছে আৰু ভাগিন ছোৱালী দুজনীও একেলগতে আহি পালেহি। আনিব গৈছিলোঁ আৰু মানুহজনীক ভাত বনাব কৈছোঁ। এতিয়া গাহৰি মাংস অলপ লৈ আহিছিলোঁ। ভাগিন ছোৱালীকেইজনীয়ে ইমান খাই ভাল নাপায়, কিন্তু লগৰজনে খাই ভাল পায়। গাহৰি মাংস অলপ লৈ আহিছিলোঁ আৰু তাকে বনাওঁগৈ। বনাই পিনে পটাপট খাওঁ, খানা খুৱাই আলহীক পঠিয়াওঁ। আৰু এয়া দেখিছে কিমান লেতেৰা ওলাই আছে মলি গাহৰি মাংসৰ পৰা। মাংস আনিলে সদায় 15-20 মিনিট বইল কৰিব লাগে। এতিয়া অলপ ভিজিবলৈ দিম বিলাহীখিনি, ভালকৈ সিজক। বিলাহী এতিয়া ভালকৈ সিজি গ'ল। এতিয়া মাংসখিনি দি দিছোঁ ইয়াত। মছলা লাগে দি দিছোঁ। এতিয়া চব্জি হৈ গ'ল আৰু আমি এতিয়া খানা খাম। খাম আৰু ভাগিন ছোৱালীকেইজনী শুই আছে দুজনী, আৰু সিহঁতি পিছত খানা খাব। সিহঁতি বোলে সৰুকৈ মাংস নাখায় বোলে, ডাঙৰকৈ কুটি পিনে ডাঙৰকৈ ফ্ৰাই কৰি খাই ভাল পায় বোলে। সিহঁতি পাছত খাব। আমি এতিয়া লগৰজনৰ লগত খানাটো খাই ল'ম। আলহীও আহিছে আজি, আৰু এইফালে আলহী আৰু এইফালে ৰান্ধনি বহি আছে। ভাত খাই উঠিলোঁ আৰু আলহীৰ কাৰণে গধূলি হৈ গ'ল। এতিয়া আলহীৰ কাৰণে মাংস এইখিনি বনোৱা হ'ব। এতিয়া আলহীয়ে বোলে এনেকুৱা ডাঙৰ মাংস খাই ভাল পায়। ভাগিন ছোৱালীকেইজনীয়ে এই মাংস কেইপিচ হ'লে ভাত খাব। এই ল'ৰাকেইটা চাওক, অকল গেমৰ ধান্দা, বেলেগ একো কাম নাই সিহঁতৰ। পঢ়া শুনাত ইমান যদি মন দিয়া হ'লে কথাই নাছিলে। আজিকালি ল'ৰাবোৰ চব এই মাথা উঠাই ল'ৰাকেইটা। চাওঁচোন তহঁতৰ চেহেৰাকেইটা, অকল গেমৰ ধান্দা। ইটোৱে খেলিছে গাড়ী গেম, ইটোৱে খেলিছে পুতলা গেম। কোনে শিকাই দিলে ভাইটি গেম খেলিবলৈ? অ' ভাইটি, আৰু তুমি নিজে শিকিলা? বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু বেছি দীঘল নকৰোঁ। আৰু যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো নতুনকৈ চাই আছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব
লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে ধন্যবাদ।